নমস্কাৰ আজি বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছো আৰু যেহেতু পৰিৱেশ পৰিস্থিতি বেয়া গতিকে ভিডিঅ' কৰা হোৱা নাছিল বা খোৱাৰ পৰিৱেশো হোৱা নাছিল এতিয়া যেহেতু কামটো আমি প্ৰফেশনালি কৰিছো সেয়ে ভাবিছো আজিৰ পৰা ভিডিঅ'বোৰ লাহেকৈ দি যাওঁ এয়া দুপৰীয়া বনাইছিলো মাছ আৰু ঠেকেৰাৰ জুতি মাছ কেপিছ মই ধুনীয়াকৈ ধুই লৈছো আৰু ৰৌ মাছ লৈছো ৰৌ মাছ 4-5 পিছ মান হ'ব তাকে মই নিমখ হালধি খানি পেলাই অকনমান দেৰি থৈ দিম নিমখ হালধি খনাৰ পিছত যদি অলপ দেৰি থৈ দিয়া হয় তেতিয়া মাছ কেপিছ খাবলৈ বেছি সোৱাদ লগা হয় সময় নহলে বাৰু লগালকে ফ্ৰাই কৰা হয় কিন্তু সময় পালে এনেকৈ নিমখ হালধি খানি অলপ দেৰি ৰাখি থৈ দিও আৰু ঘৰৰ পৰা অনা ঠেকেৰা আসলে মায়ে দি পঠাইছিলে ঘৰতে তৈয়াৰ কৰা ঠেকেৰা আৰু ঠেকেৰাৰ স্বাস্থ্যসন্মত বিধিৰ বিষয়ে আপোনালোকে জানে গতিকে নকলেও হ'ব মই নহয়নে ঠেকেৰা দুফুটামান মই তিয়াই থৈ দিছিলো ইফালে কেৰাহী এখন গৰম হলত মিঠাতেল দিলো আৰু মিঠাতেলত মাছ কেপিছ ফ্ৰাই কৰি লম মাছ কেপিছ ফ্ৰাই কৰোঁতে সদায় মন কৰিব যাতে আধা ফ্ৰাই হয় কাৰণ তৰকাৰীত দিয়া মাছ কেপিছ ফুল ফ্ৰাই হলে খাবলৈ যিমান খোৱাত হ'ব লাগে সিমান নহয় সেইকাৰণে মই সদায় আধা ফ্ৰাই কৰি লওঁ 3 পিছ মাছ হৈ গৈছে আৰু বাকি 2 পিছও সেইখিনি তেলতে ফ্ৰাই কৰি লম আৰু মাছখিনি ফ্ৰাই হোৱাৰ লগে লগে সেই বাকি থকা তেলতে মই অকনমান ফুৰণ দিলো পাঁচফুৰণ দিছো আপোনালোকে সৰিয়হৰ ফুৰণো দিব পাৰে আৰু দেখিছেনে মই ইয়াতে কোনো ধৰণৰ নহৰু বা পিয়াজ ব্যৱহাৰ কৰা নাই এনেকৈ আমাৰ খাদ্য সম্ভাৰ খাবলৈ খুবেই জুতি লগা হয় অসমীয়া খাদ্যত যদি মা মছলা ব্যৱহাৰ কৰা হয় তেতিয়া তাৰ সোৱাদ বেলেগহে হয় নহয়নে এয়া আলুখিনি ভাজি তাৰ ওপৰতে মই হালধি দিলো নিমখ দিলো জুখমতে আৰু অলপমান ফ্ৰাই কৰি লম ফ্ৰাই হোৱাৰ লগে লগে মই তাত ঠেকেৰা যে তিয়াই থৈ দিছিলো সেইখিনি মই অলপমান হাতেৰে পিটিকি পেলাই তাৰ ৰসখিনি দি দিম এয়া এতিয়া ঠেকেৰাৰ ৰসখিনি দি দিম আৰু ঠেকেৰাখিনি দিবৰ সময়ত চাব যাতে তৰকাৰীখনৰ লগত যাতে সোৱাদটো ব্যালেন্স হয় নহলে যদি ঠেকেৰাৰ টেঙাটো যদি বেছি হয় তেতিয়া খাবলৈ বেয়া হ'ব এয়া পানী দিলো আৰু পানী দি অলপ দেৰি মই ঢাকুন দি উতলালো উতলাৰ লগে লগে মাছ কেপিছ দি দিলো মাছ কেপিছ দিয়াৰ পাছত আৰু বেছি দেৰি নালাগে 15 মিনিট মান মই উতলালো আৰু উতলি অকনমান পানীখিনি খোজোৱাত তাতে কেঁচা জলকীয়া দুটা ফালি দিছো এয়া জ্বলা হ'বৰ কাৰণে নহয় আসলতে কেঁচা জলকীয়া এনেকৈ তৰকাৰীখনত দিলে